ফ্ৰেঞ্চবিন হয়, ফ্ৰেঞ্চবিন দিয়া আছে, ফ্ৰেঞ্চবিন, লাই, মূলা আৰু সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ চাৰ্কল মিটিং আছে, মই আহি পালোহি, ভাবিলোঁ আমাৰ মিটিঙত কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি এয়া আহি পাইছোঁহি। স্কুলৰ পৰিৱেশটো দেখাই দিছোঁ, বহুত ভাল লাগে। ইয়াত এজোপা ডাঙৰ গছ আছে, গছজোপাত ছাঁ পৰি আছে আৰু এইফালে কৰ্মীগৰাকীয়ে ইয়াত এখন শাকনি বাৰী পাতিছে, তাকে আপোনালোকক দেখাই দিছোঁ। প্ৰথমে আমাৰ এতিয়া মিটিং আৰম্ভ হোৱা নাই, আমি পাইছোঁহি, গতিকে ভাবিলোঁ শাকনি বাৰীখনকে অলপমান তোলোঁ বুলি। বহুত ভাল লাগিছে শাকনিখিনি, এইখন লাই শাক, বহুত ধুনীয়া ধুনীয়া লাই শাক হৈছে। এইফালে কাষত এখন প্ৰাথমিক বিদ্যালয় আছে, বালিৰ প্ৰাথমিক বিদ্যালয়। ইয়াত স্কুলৰ ক্লাছ হৈ আছে আৰু সন্মুখত এখন শাকনি বাগিচা আছে। এই যিগৰাকীয়ে কৰিছিলে, আমাৰ সহকৰ্মী এগৰাকীয়ে শাকনি বাৰীখন কৰিছে, তেওঁকো মই দেখাই দিছোঁ। নমিতা আহা, বহুত খেতি কৰিলা দেই। এইবিলাক কি দিছিলা? এইবিলাক ফ্ৰেঞ্চবিন হয়, ফ্ৰেঞ্চবিন দিয়া আছে, ফ্ৰেঞ্চবিন, লাই, মূলা আৰু এইফালে আছে ধনিয়া, টেঙামৰা গছ, একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ দেই, বহুত ধুনীয়া মূলা হৈছে চাগে। ফ্ৰেঞ্চবিন, ধনিয়া, টেঙামৰা, নাৰ্জী ফুল, বহুত ধুনীয়া লাগিছে দেই সঁচাকৈ। শাক লাগিছে, শাক, ফুল, ফ্ৰেঞ্চবিন, বহুত ধুনীয়া কৰিছে। শলাগিছোঁ দেই, সঁচাকৈ বহুত ধুনীয়া কৰিছে। এতিয়া আমাৰ কেন্দ্ৰৰ মিটিং হ'ব, আপোনালোকে চাই যাব আমি কি কৰোঁ আজি। এইফালেও গছ গছনি ৰুই থৈছে খুব ধুনীয়াকৈ। এইজোপা কি ৰুলা? অৰ্জুন গছ, অৰ্জুন গছ, সেইটো শেৱালি ফুলৰ পুলি, এইজোপা শিলিখা গছ, শিলিখা, ডাঙৰ হৈছে। এইজোপা আম গছ, বিলাতী আম, এইজোপা আম গছ, চব পচোৱা পুলি হয় এইবিলাক। ভাল কৰিছা দেই। বিলাতী মধুৰি, এইজোপা কি? বিলাতী মধুৰি, বিলাতী মধুৰি, ৰঙচুৱা, ভিতৰতো ৰঙা হয়। অমিতা, এইজোপা কল পুলি, অমিতা, এইজোপা কি কল? চেনিকল, চেনিকল, পাত চাত দৰকাৰ হয় যে কেতিয়াবা। ভালেই কৰিছে। এইজোপা হেৰি কঁঠাল গছ, কঁঠাল। এইফালে সন্মুখতে ফুলৰ বাগিচা পাতিছে। আৰু এইজোপি হেৰি আহোম বগৰী, ওচৰতে সেই তুলসী ৰুই থৈছে দুইফালে, এইফালেও ফুল ৰুই থৈছে ধুনীয়াকৈ। এইফালে আৰু শাক পচাইছে, কিমান ধুনীয়াকৈ মানে কলপাত দি পচাইছে। আপোনালোকেও এনেকৈ কৰিব দেই, গুটিখিনি সিঁচাৰ পাছতে এনেকৈ ঢাকি দিব লাগে, ওপৰত পানী ছিটিয়াই দিব লাগে ন। বেঙেনা, এখন নতুনকৈ তলি উলিয়াইছে, তাই মানে কোৰ মাৰি থৈছে, এখন কোৰখনো আছে, কৰি আছে, বহুত ধুনীয়াকৈ কৰিছে। ভাল লাগিলে, বহুত ভাল লাগিলে পৰিৱেশটো। এইফালে চাই দিয়া। এতিয়া আমি ভিতৰলৈ আহিছোঁ, কেইগৰাকীমান গোট খাইছোঁ। ভিতৰত ৱালত যিবিলাক পেইণ্টিং আছিলে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইফালে ৱালত নেওতা সংখ্যাখিনি, এইফালে ৱালত ফুল আৰু ফলৰ ছবি আঁকিছে, ইমান ধুনীয়াকৈ আঁকিছে, সঁচা নিচিনাই লাগিছে। এইফালে এজনী ময়ূৰ চৰাই ডালত বহি আছে, এয়া জাতীয় পতাকা।
এইফালে এজোপা গছ আৰু ঘৰ খুব ধুনীয়া আৰ্ট কৰিছে। আৰু ইয়াত এখন চাৰ্টিফিকেট আছে, এইবাৰ পোষণৰ চাৰ্টিফিকেট পাইছে। এইফালে আমাৰ সহকৰ্মীগৰাকী, এই কেন্দ্ৰৰ সহকৰ্মীগৰাকীয়ে আমাৰ কাৰণে খুব ধুনীয়াকৈ চাহ কৰি আছে, তাকে অকণমান দেখাই দিলোঁ। কি বনালা? তেল পিঠা, পকা মিঠৈ। এইফালে চাহ কৰি আছে। আমি কেইগৰাকীমান আহিছোঁ, সকলো আহি লওক। ইতিমধ্যে আমাৰ বাইদেউ আহি পালেহি। মাহেকীয়া সভাখন আমাৰ হলগুৰি অংগনবাদী কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে। আজি এই সভাত আমাৰ ছুপাৰভাইজাৰ বাইদেউ, এই কেন্দ্ৰৰে কৰ্মী নমিতা বাইদেৱে এখনি চেলেঞ্জ চাদৰেৰে বাইদেউক সম্বৰ্ধনা জনাব বিচাৰিছে। তেখেতক বাইদেউক সম্বৰ্ধনা জনাবলৈ গ'লে এতিয়া আমি সকলোৱে কেন্দ্ৰ আৰম্ভণি কৰোঁ, সকলোৱে আমি প্ৰাৰ্থনা কৰোঁ। তুমি এতিয়া আমাৰ মিটিংখন আৰম্ভ হৈ গ'ল। আমাৰ কৰ্মীসকলে যিখিনি ৰেকৰ্ড পাতি দিব লাগে সকলোৱে তেওঁলোকে নিজৰ নিজৰ ৰেকৰ্ড সকলোৱে দিবলৈ। আৰু ইতিমধ্যে আমাৰ চাহো হৈ গ'ল, চাহ সানি আছে। এতিয়া আমাৰ মিটিং চলি থকা অৱস্থাতে আমি চাহ খাবলৈ লৈছোঁ। চাহৰ লগত তেল দিয়া পিঠা, পকা মিঠৈ। আজি আমাৰ মিটিংখন শেষ হ'ল। মিটিঙৰ শেষত আমি সদায় খানা খাওঁ, এতিয়াও আমি খানা খাবলৈ লৈছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চবৰে চলিব নাই।